নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি ভূগোল বিষয়ৰ দ্বিতীয় অধ্যায় পৰিৱেশ ভূগোলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। পৰিৱেশ ভূগোলৰ পোনপ্ৰথমে আলোচনা কৰিম পৰিৱেশ ভূগোলৰ সংজ্ঞাৰ বিষয়ে। যে আমি আগতে পাই আহিছোঁ নৱম শ্ৰেণীত যে ভূগোলৰ বিভিন্ন ধৰণৰ শাখা আছে। প্ৰাকৃতিক ভূগোল, মানৱ ভূগোল, মানচিত্ৰবিদ্যা এইবিলাক। ঠিক সেইদৰে পৰিৱেশ ভূগোলটোও হৈছে ভূগোল বিষয়ৰ এটা শাখা। যে ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ, পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে, তাকে পৰিৱেশ ভূগোল বুলি কোৱা হয়। অৰ্থাৎ আমাৰ পৃথিৱীৰ যি পৰিৱেশ, সেই পৰিৱেশৰ কেনেদৰে পৰিৱৰ্তন হয়, কোনখন ঠাইত কেনেকুৱা ধৰণৰ পৰিৱেশ, সেয়া মানৱসৃষ্ট পৰিৱেশেই হওক বা প্ৰাকৃতিক পৰিৱেশেই হওক, তাত কেনেকুৱা ধৰণৰ সমস্যা উদ্ভাৱন হৈছে সেইবিলাকৰ বিষয়ে, সেই সমস্যাবিলাক কেনেদৰে সমাধান কৰা হ'ব, তাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা ভূগোলৰ শাখাটোৱে হৈছে পৰিৱেশ ভূগোল। গতিকে আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ, এনেদৰেও ক'ব পাৰোঁ যে পৃথিৱীৰ পৰিৱেশৰ ভৌগোলিক অধ্যয়নকে পৰিৱেশ ভূগোল বুলি কোৱা হয়। ঠিক আছে। অৰ্থাৎ পৃথিৱীৰ যিমানবিলাক ঠাই আছে, সেই গোটেই ঠাইবিলাকৰ যিবিলাক পৰিৱেশ, সেই পৰিৱেশৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰা ভূগোলৰ শাখাটোৱে হৈছে পৰিৱেশ ভূগোল। ঠিক আছে। আমি জানো যে প্ৰত্যেকটো বিষয় অধ্যয়নৰ কিছুমান উদ্দেশ্য থাকে। প্ৰত্যেকটো বিষয়ৰে থাকে যে কি কাৰণত সেই বিষয়টো আমি অধ্যয়ন কৰিবলৈ লৈছোঁ, বা তাৰ বিষয়ে মানুহে কিয় জানিব লাগে, কি অধ্যয়ন কৰে সেই বিষয়টোৱে, প্ৰত্যেকটো বিষয়ৰে থাকে। ঠিক সেইদৰে পৰিৱেশ ভূগোলৰ কিছুমান উদ্দেশ্য আছে। পৰিৱেশ ভূগোলৰ উদ্দেশ্যসমূহ হ'ল এনেধৰণৰ। 1 নম্বৰ উদ্দেশ্যটো আছে পৰিৱেশৰ ঐতিহাসিক বিকাশৰ অধ্যয়ন কৰা। যে মানুহে আদিম যুগৰ পৰা, অৰ্থাৎ অঘৰী জীৱন যাপন কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকে কি খাইছিল, সেই সময়ত পৰিৱেশ কেনেকুৱা ধৰণৰ আছিলে, মানুহে লাহে লাহে সমাজ পাতি বাস কৰিবলৈ ল'লে, তেতিয়া পৰিৱেশ কেনেকুৱা হ'ল, মানুহে খেতি বাতি কৰিবলৈ ল'লে, লাহে লাহে এই যে মানুহৰ যিটো জীৱন ধাৰণ প্ৰণালী, সেইটো যে বিকাশ হৈ আহিল, ক্ৰমে ক্ৰমে কেনেকুৱা আছিল আগতে, কি সমস্যা দেখা দিছিলে, কেনেদৰে সেই সমস্যাবিলাক সমাধান কৰিছিলে, মানুহে কেনেদৰে জীৱন যাপন কৰিছিলে, তাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা, এইটো হৈছে পৰিৱেশ ভূগোলৰ 1 নম্বৰ উদ্দেশ্য। তাৰপিছত পাম আমি জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা। দিনক দিনে যে জনসংখ্যাবিলাক বৃদ্ধি হৈ আছে, সেই জনসংখ্যা বৃদ্ধিৰ ফলত পৰিৱেশত কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি, পৰিৱেশত কিবা ইয়াৰ প্ৰভাৱ পৰিছে নেকি, ইয়াৰ ফলত কিবা সমস্যা হৈছে নেকি, সেই সমস্যাবিলাক আমি কেনেদৰে সমাধান কৰিম, জনসংখ্যা বৃদ্ধিয়ে আমাৰ কিবা লাভৱান কৰিছে নেকি, কিবা ক্ষতি কৰিছে নেকি, তাৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰে এই পৰিৱেশ ভূগোলে। তাৰপিছত পাওঁ আমি প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনাৰ অধ্যয়ন কৰা। প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱাৰ লগে লগে বানপানী, আগ্নেয়গিৰি, চুনামি, ভূমিকম্প, বিভিন্ন ধৰণৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ আছে, সেই প্ৰাকৃতিক দুৰ্যোগবিলাক কেনেদৰে তাক ৰোধ কৰিব পাৰি, তাৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি, সেই সমস্যাবিলাক সমাধান কৰিব পাৰি নেকি, আৰু সেই সমস্যাবিলাক কেনেদৰে হয়, কিয় হয়, তাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰে
আৰু অধ্যয়ন কৰাটোৱে উদ্দেশ্য হৈছে পৰিৱেশ ভূগোলৰ। ঠিক আছে। তাৰপিছত আছে অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিৱেশৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা। যে আমাৰ পৃথিৱীত যিমানকেইখন দেশ আছে প্ৰত্যেকখন দেশৰে অৰ্থনীতিটো বিশেষকৈ নিৰ্ভৰ কৰে প্ৰাকৃতিক সম্পদৰ ওপৰত, বিশেষকৈ প্ৰাকৃতিক সম্পদৰ ওপৰত। গতিকে এই কোনো এখন দেশৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিটো পৰিৱেশৰ লগত কিবা সম্বন্ধ আছে নেকি? পৰিৱেশৰ লগত কিবা সম্বন্ধ আছে নেকি? তাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা। তাৰপিছত সংস্কৃতি, মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ বিষয়ে, সেইবিলাকে পৰিৱেশৰ ওপৰত কিবা প্ৰভাৱ পেলাইছে নেকি? পৰিৱেশৰ লগত কিবা সম্বন্ধ আছে নেকি? তাৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰে এই পৰিৱেশ ভূগোলে। তাৰপিছত আমি বহনক্ষম উন্নয়নৰ বিষয়ে অধ্যয়ন কৰা। বহনক্ষম উন্নয়ন অৰ্থাৎ আমাৰ প্ৰকৃতিৰ পৰা যিমানবিলাক আমি সম্পদ পাওঁ, সেই সম্পদবিলাক আমি আমাৰ নিজৰ ব্যৱহাৰৰ কাৰণে, নিজৰ কামৰ কাৰণে আমি সেইবিলাক ব্যৱহাৰ কৰোঁ। আৰু সেইবিলাক আমি এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে আমি বৰ্তমানো ব্যৱহাৰ কৰি আছোঁ আৰু ভৱিষ্যতো যাতে সেয়া সাঁচি ৰাখিব পাৰোঁ। তো তেনেকুৱা নিচিনা কিছুমান উন্নয়নৰ ক্ষেত্ৰত পৰিৱেশ ভূগোলে যথেষ্টখিনি গুৰুত্ব দিয়ে, যথেষ্টখিনি অধ্যয়ন কৰে যে আমি যে ব্যৱহাৰ কৰি আছোঁ, আমাক যিখিনি লাগে তাৰ উপৰিও আমি অতিৰিক্ত ব্যৱহাৰ কৰি আছোঁ নেকি। গতিকে অতিৰিক্ত ব্যৱহাৰ কৰাৰ ফলত যদি আমাৰ প্ৰকৃতিৰ পৰা বস্তুবিলাক নোহোৱা হৈ যায়, সেইবিলাক বস্তু আমি ভৱিষ্যতে পাম নে নাপাম। যাতে আমি ভৱিষ্যতেও এই বস্তুখিনি, ধৰি লোৱা আমাৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত বিভিন্ন ধৰণৰ খনিজ সম্পদ, পেট্ৰল, ডিজেল, কয়লা আদি কৰি যিমানবিলাক প্ৰাকৃতিক সম্পদ আছে, এইবিলাক যাতে আমি ভৱিষ্যতে পাওঁ। বৰ্তমানো ব্যৱহাৰ কৰিছোঁ আৰু সেইবিলাক যাতে আৰু ভৱিষ্যতেও আমাৰ ভৱিষ্যত প্ৰজন্মও যাতে ব্যৱহাৰ কৰিব পাৰে, তাক আমি কেনেদৰে উন্নত কৰিব পাৰোঁ তাৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰে এই পৰিৱেশ ভূগোলে। তাৰপিছত আমি পাম বিভিন্ন পাৰিৱেশিক সমস্যাৰ বিষয়ে বিস্তৃত অধ্যয়ন। অৰ্থাৎ পৰিৱেশ ভূগোলে কি কৰে, আমাৰ পৰিৱেশত যিমানবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ বিস্তৃত অধ্যয়ন কৰাৰ কাৰণে চেষ্টা কৰে আৰু সেই সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰি তাৰ উপায় উদ্ভাৱনৰ কাৰণেও যথেষ্টখিনি প্ৰয়াস কৰে। ঠিক আছে, এয়া আছিল পৰিৱেশ ভূগোলৰ উদ্দেশ্য। ইয়াৰ পিছত আমি পাম পৰিৱেশ ভূগোলৰ গুৰুত্ব। এই যে পৰিৱেশ ভূগোল আমি পঢ়ি আছোঁ, ইয়াৰ গুৰুত্ব কিমান, আমাক কিয় লাগে পঢ়িবৰ কাৰণে, ইয়াৰ কিবা গুৰুত্ব আছেনে নে নাই? এইটো এটা আমাৰ শ্ৰেণীৰ বিষয়বস্তু হৈ পৰিছে। গতিকে ইয়াক আমি পঢ়িব লাগে নে নালাগে, ইয়াৰ কিমান গুৰুত্ব আছে তাৰ বিষয়ে জনাটো আমাৰ খুবেই দৰকাৰ। যে বৰ্তমান সময়ত পৰিৱেশ ভূগোলৰ গুৰুত্ব যথেষ্ট। পৃথিৱীৰ বিভিন্ন ঠাইৰ পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে পৰিৱেশ ভূগোলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। পাৰিৱেশিক সমস্যা যেনে নিৰ্বনীকৰণ, বানপানী, গৰাখহনীয়া, ভূমিস্খলন, বিভিন্ন ধৰণৰ প্ৰদূষণ আদি, এই সমস্যাসমূহ অধ্যয়ন কৰে পৰিৱেশ ভূগোলে। গতিকে বৰ্তমান পৰিৱেশৰ জ্বলন্ত সমস্যাসমূহ সমাধানত পৰিৱেশ ভূগোলৰ গুৰুত্ব যথেষ্ট আছে। আমি সকলোৱে জানো যে বৰ্তমান পৃথিৱীখনত পাৰিৱেশিক সমস্যাই শক্তিশালীভাৱে গা কৰি উঠিছে। আমি যদি চাবলৈ যাওঁ, আমি যদি অনুমান কৰোঁ, আমি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে মানৱ সৃষ্ট পৰিৱেশতেই হওক বা প্ৰাকৃতিক পৰিৱেশতেই হওক আমাৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক সৃষ্টি হৈছে। আজি প্ৰদূষণৰ কাৰণে, জল প্ৰদূষণৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে, বায়ু প্ৰদূষণৰ কাৰণে বিভিন্ন ধৰণৰ নতুন নতুন বেমাৰৰ সৃষ্টি হৈ আছে। সেইটো এটা কিমান ডাঙৰ সমস্যাৰ সৃষ্টি হৈ আছে। তাৰোপৰি বানপানী, যিবিলাকত বানপানী নহয়, বানপানীৰ সৃষ্টি হৈছে, গৰাখহনীয়াৰ সৃষ্টি হৈ আছে, সঘনাই ভূমিকম্প হোৱা আৰম্ভ কৰি দিছে। তো
এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাবিলাক আমাৰ বৰ্তমানে কি হৈ আছে, সৃষ্টি হৈ আছে, আৰু যিবিলাক আমি কি কৰি আছোঁ, ভোগ কৰি আছোঁ, মানে যিবিলাক আমি ভোগ কৰি আছোঁ। গতিকে এই সমস্যাবিলাক কোনে অধ্যয়ন কৰে? পৰিৱেশ ভূগোলে অধ্যয়ন কৰে। যদি এই সমস্যাবিলাক পৰিৱেশ ভূগোলে অধ্যয়ন কৰে, তেতিয়াহ'লে আমি পৰিৱেশ ভূগোল অধ্যয়ন কৰি পেলাই, আমি নিজে পঢ়ি পেলাই এই সমস্যাসমূহ সমাধানৰ কাৰণে চেষ্টা কিয় নকৰোঁ? নিশ্চয় কৰিব পাৰোঁ। সেইকাৰণে এই পৰিৱেশ ভূগোলৰ গুৰুত্ব যথেষ্ট আছে বৰ্তমান যুগত। যে এই সমস্যাবিলাক যদি আমি সমাধান কৰিব লগা হয়, আমাৰ পাৰিৱেশিক যিমানবিলাক সমস্যা আছে, সমস্যাবিলাক আমি পৰিৱেশ ভূগোলৰ অধ্যয়নৰ জৰিয়তে আমি যথেষ্টখিনি সমাধান কৰিব পাৰোঁ। কিন্তু ইয়াৰ কাৰণে আমি সকলোৱে কি কৰিব লাগিব? গুৰুত্ব দিব লাগিব। আৰু এই বিষয়টোৰ গুৰুত্ব সেইবাবে যথেষ্ট আছে। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ।